নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'ত আৰু এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি আলোচনা কৰিম ফিজিকেল টেষ্টলৈ এসপ্তাহ থকাৰ সময়ছোৱাত তোমালোকে কেনেকৈ প্ৰেক্টিছ কৰিব লাগে বা কেনেকৈ প্ৰেক্টিছ কৰিলে তোমালোকৰ কাৰণে বহুত বেছি ভাল কাৰণ এই এসপ্তাহ সময়ছোৱাত ল'ৰা ছোৱালীয়ে 2-3টামান ভুল কৰে যিটো ভুলে তোমালোকৰ সকলোখিনি কষ্ট পানীত পেলাব পাৰে চ' তাৰ ওপৰতে মই মোৰ নিজৰ অনুভৱখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো বহুত মনোযোগেৰে শেষলৈকে চাবা চ' পৰৱৰ্তী ভিডিঅ'টো আৰম্ভ কৰোঁ যেতিয়া তোমালোকৰ ফিজিকেল টেষ্টৰ ডেট লাহে লাহে কাষ চাপি আহে এই সময়ছোৱাত তোমালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব লোৱাটো বহুত বেছি দৰকাৰ লাগে সেয়া তোমাৰ খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বা তোমালোকে প্ৰেক্টিছ কৰাৰ ক্ষেত্ৰত হওক প্ৰথম কথাটো হ'ল তোমালোকে নিজৰ খোৱা বোৱাখিনিত বহুত বেছি গুৰুত্ব দিয়াটো দৰকাৰ কাৰণ যদি তুমি ফিজিকেল টেষ্টৰ এসপ্তাহমানৰ আগত যদি তুমি উল্টা চিধা কিবা কিবি খোৱা তেতিয়া তোমালোকৰ বহুতখিনি সমস্যাই দেখা দিব পাৰে হয়তো তোমাৰ পেট বেয়া হ'ব পাৰে পেট বিষ হ'ব পাৰে বা গেছৰ প্ৰব্লেম হ'ব পাৰে বা গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে আৰু যিবোৰ সমস্যাই তোমালোকক ফিজিকেল টেষ্টৰ দিনা ৰানিং কৰাত বাধা প্ৰদান কৰিব পাৰে গতিকে প্ৰথম কথাটো সদায় মনত ৰাখিবা যেতিয়া লাহে লাহে তোমালোকৰ ফিজিকেল টেষ্টৰ ডেট কাষ চাপি আহিব সেই কাষ চাপি অহাৰ লগে লগে তোমালোকে নিজৰ খোৱা বোৱাখিনি বা ডায়েটটো তোমালোকে একদম টাইম টু টাইম ল'বলৈ চেষ্টা কৰিবা আৰু বাকী বিশেষকৈ মছলাজাতীয় বস্তু বা ফাষ্ট ফুড বা তেলজাতীয় বস্তু এইবিলাক বস্তু কমকৈ খাবলৈ চেষ্টা কৰিবা যাতে তোমালোকৰ ফিজিকেল টেষ্টৰ দিয়াৰ আগত একো পেটৰ সমস্যা নহয় গতিকে এইটো কথা সদায় তোমালোকে মনত ৰাখিবা দ্বিতীয় কথাটো বহুত বেছি গুৰুত্বপূৰ্ণ সেই কথাটো হ'ল যেতিয়া তোমালোকৰ ফিজিকেল টেষ্ট কাষ চাপি আহিব কাষ চাপি অহাৰ লগে লগে এসপ্তাহমান থকাৰ সময়ছোৱাত তোমালোকে বহুত বেছি হাৰ্ডকৈ প্ৰেক্টিছ কৰাটো কম কৰিব লাগে মানে সদায় নৰ্মেল প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ কিছুমান ল'ৰা ছোৱালীক দেখা পোৱা যায় যেতিয়া লাহে লাহে তেওঁলোকৰ ফিজিকেল টেষ্ট কাষ চাপি আহে তেওঁলোকে সিমানেই হাৰ্ড ৱৰ্ক কৰিবলৈ চেষ্টা কৰে বহুত বেছি তেওঁলোকে মেহনত কৰিবলৈ লয় কিন্তু কেতিয়াবা কি হয় তাৰ মেহনত কৰা যিটো ৰিজাল্ট পাব লাগে তাৰ কেতিয়াবা উল্টাও হৈ যায় আৰু এই সমস্যাটো মই নিজে চকুৰ আগত দেখিছোঁ মই বৰ্তমান উত্তৰাখণ্ডত আছোঁ য'ত আমাৰ এটা ইউনিট আছে আৰু আমাৰ এজন লগৰ ল'ৰাই মানে ডিপাৰ্টমেণ্টৰ পৰা LDC তেওঁ ৰিটাৰ্ণ কোৱালিফাইড কৰিছিলে আৰু LDC কি হয় বা কেনেকৈ দিব পাৰি সেইটো মই বেলেগ এটা ভিডিঅ'ত তাৰ ওপৰত আলোচনা কৰিম আৰু সেই ল'ৰাজনে ৰিটাৰ্ণটো কোৱালিফাইড কৰিলে আৰু ৰিটাৰ্ণ কোৱালিফাইড কৰাৰ পিছত মানে ফিজিকেল টেষ্টৰ কাৰণে তেওঁলোকৰ হাতত লগভগ 20-25 দিনমান সময় আছিলে যেতিয়া ৰিটাৰ্ণ টেষ্ট ভাল হ'ল ৰিটাৰ্ণ টেষ্ট ভাল হোৱাৰ পাছত ল'ৰাজনে কণ্টিনিউ ৰানিং প্ৰেক্টিছ কৰিবলৈ ল'লে আৰু লাহে লাহে সেই ল'ৰাজনৰ ৰানিং ইম্প্ৰুভমেণ্টটো হ'ল তেওঁৰ টাইমিংটো মানে কভাৰ কৰিবলৈ ল'লে কিন্তু যেতিয়া লাহে লাহে ফিজিকেল টেষ্টৰ সময় কাষ চাপি আহিলে সেই ল'ৰাজনক বেছিকৈ মেহনত কৰিবলৈ ল'লে কিন্তু ল'ৰাজনৰ সেই কিসমত বেয়া আছিল যেতিয়া ফিজিকেল টেষ্টলৈ লগভগ এদিন নে দুদিন আছিলে সেই দুদিন থকাৰ সময়ত ল'ৰাজনৰ সোঁ ভৰিটোত মানে ইনজুৰ্ড হ'ল যিটো এংকল আছিলে সেই এংকলটোত মানে মোচোকা খালে মানে বেছিকৈ মোচোকা খালে যে তেওঁ খোজ পেলাব নোৱাৰা হ'ল আৰু তেওঁ তথাপিতো সেই ল'ৰাজন ৰানিং দিব গৈছিলে ফিজিকেল টেষ্ট দিব গৈছিলে কিন্তু তাত কোৱালিফাই হ'ব নোৱাৰিলে মাত্ৰ এমাহমান দৌৰিয়ে তেওঁ বাহিৰ হৈ গ'ল কি ক'ব তাৰ উপায় নাই তাৰ কিসমত বেয়া ৰিটাৰ্ণ টেষ্ট ভাল আছিলে কিন্তু ভগৱানে নিদিলেনো কি কৰিব গতিকে মই এইটো কথা তোমালোকক জনাব বিচাৰিছোঁ যে তোমালোকৰ যেতিয়া ফিজিকেল টেষ্টৰ আগৰ সময়ছোৱাত তোমালোকে ৰানিং প্ৰেক্টিছ কৰা সেই প্ৰেক্টিছ কৰাৰ সময়ত তোমালোকে বহুত বেছি কেয়াৰ লৈ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা এনেকুৱা নহয় জোচত আহি কেতিয়াও নিজৰ বস্তু হেৰুৱাব নালাগে কাৰণ তোমালোকে যদি কণ্টিনিউ ৰানিং প্ৰেক্টিছ কৰি আছা সেই ৰানিং ফিজিকেল টেষ্টৰ আগত তোমালোকে 3-4 দিন যদি নৰ্মেল প্ৰেক্টিছ কৰা তেতিয়াও কোনো আপত্তি নাই গতিকে এই কথাটো সদায় মনত ৰাখিবা যেতিয়া তোমালোকৰ ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্ট হোৱাৰ আগৰ সময়ছোৱাত তোমালোকে নিজৰ খোৱা বোৱাৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি বহুত বেছি গুৰুত্ব দিবা আৰু লগতে ৰানিং প্ৰেক্টিছ কৰাৰ সময়ত তোমালোকে বহুত বেছি গুৰুত্ব সহকাৰে ল'বা মানে ইমান হাৰ্ড প্ৰেক্টিছ কৰিবলৈ চেষ্টা নকৰিবা আৰু লগতে বাকী তোমালোকে যিখিনি এক্সাৰচাইজ কৰা সেই এক্সাৰচাইজখিনি কৰোঁতে বহুত সাৱধান লৈ তোমালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিবা আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখি তোমালোকৰ কামখিনি কৰিবলৈ চেষ্টা কৰিবা নিশ্চয় তোমালোকে সফল হ'ব পাৰিবা চ' এইটো আছিলে সৰু ভিডিঅ' মোৰ অনুভৱখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ তোমালোকক এইকেইটা কথাই নিশ্চয় বহুতখিনি সহায় কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো হিট কৰিবা যাতে আমাৰ কোনো নটিফিকেশ্যন তোমালোকে মিছ নকৰা চ' আজি ইমানেই নমস্কাৰ